হেল্ল' ফ্ৰেণ্ডছ, জেংগোটেক চাব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ বাবে কেইটামান লৈ আহিছোঁ নতুন ট্ৰিক। আৰু যিসকলে ইউটিউব ব্যৱহাৰ কৰে সেইসকলৰ বাবে এইকেইটা ট্ৰিক। চ' আপোনালোকে যদি এতিয়ালৈকে ইউটিউবটো আপডেট কৰা নাই তেনেহ'লে আপডেট কৰি লওক। আপডেট কৰাৰ পিছত আপোনালোকে ইউটিউবটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে যেতিয়া ইউটিউব চাই থাকে সেইটো সময়ত মানে বেটেৰীটো বহুত সোনকালে যায়। গতিকে সেইটো নোযোৱা কৰিবলৈ কাৰণে আপোনালোকে কি কৰিব, আপোনাৰ য'ত ইয়াত দেখিছে নহয় প্ৰফাইলৰ তাত যাব। তাত যোৱাৰ পাছত আপোনালোকে ছেটিংছত যাব। ছেটিংছত জেনেৰেলত যাব। চেনেলত যোনটো এইটো ডাৰ্ক থিম, ইনেবল ডাৰ্ক থিম ফ্ৰক বা এইটো ইনেবল কৰি ৰাখিব। এইটো মৰিলে জানে ইনেবলটো কৰি ৰাখিব। তাৰপিছত দ্বিতীয়টো হ'ল আপোনালোকৰ যেতিয়া আপোনালোকে যেতিয়া ইউটিউব চাই থাকে, যেতিয়া যিকোনো 18+ যিকোনো বেয়া ভিডিঅ' যিকোনো আহি যায় যেতিয়া লিষ্টত, সেইবিলাক নাহিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই দুটা যে ৰিষ্ট্ৰাইক মোড এই দুটা ইনেবল কৰি ৰাখিব। মোৰ ইনেবল হৈ আছে, চ' এইকেইটা ইনেবল কৰি ৰাখিব। ঠিক আছে, এইকেইটা কৰিলে আপোনাৰ কোনো ধৰণৰ তেনেকুৱা 18+ ভিডিঅ' কোনো বেয়া ভিডিঅ' এতিয়া মানে লিষ্টত কেতিয়াও নাহে। তাৰপিছত আপোনাৰ 3 নম্বৰ ট্ৰিকটো হ'ল, আপোনাৰ যেতিয়া আপুনি ইউটিউব ভিডিঅ'বিলাক চাই সেইবিলাক হিষ্ট্ৰীত চব ছেভ হৈ যায়। ছেভ নহ'বৰ বাবে আপোনালোকে এটা ট্ৰিক ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত সেই ট্ৰিকটো ব্যৱহাৰ কৰিবলৈ এইটো যোনটো ইয়াত দেখাইছে টাৰ্ণ অন ইনক'নিটো, এইটো ইনক'নিটো এইটো আপোনালোকে অন কৰি ল'ব। ইয়াত চব ইয়াত এতিয়া আপোনাৰ যি এনেকুৱা ধৰণৰ ওলাব, কিন্তু এতিয়া ইউটিউবটো আপডেট কৰিব লাগিব, তেতিয়াহে এনেকৈ ওলাব। এতিয়া আপুনি যিকোনো ভিডিঅ' চালেও কোনো ধৰণৰ হিষ্ট্ৰীত আপোনাৰ ভিডিঅ'বিলাক থাকি নাযায়। ঠিক আছে, চ' গাইজ ভিডিঅ'টো বাৰু চাই কেনে পালোঁ। যদি ভাল লাগিলে তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আজিলৈ বাই বাই।